আয়ুষ্মান কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া মন্তব্য আপোনালোকক শুনাবলৈ লৈছোঁ। এই মুহূৰ্তত আপোনালোকক জনাই আছোঁ আজিৰ বিগ ব্ৰেকিং নিউজ। আজিৰ প্ৰথমটো ডাঙৰ খবৰ আপোনালোকক জানিবলৈ লৈছোঁ। ব্যক্তিগত চিকিৎসালয়ত নিষ্ক্ৰিয় হৈছে নেকি আয়ুষ্মান কাৰ্ড? আয়ুষ্মান কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ডাঙৰ মন্তব্য। আয়ুষ্মান কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ডাঙৰ মন্তব্য। কি নতুন নিয়ম আহিছে আয়ুষ্মান কাৰ্ডত আৰু কি নতুন নিয়ম আহিছে আয়ুষ্মান কাৰ্ডত আপোনালোকক মই সবিশেষ জনাই আছোঁ। কিয় আয়ুষ্মান কাৰ্ডৰ নিয়ম সলনি কৰা হৈছে আৰু আয়ুষ্মান কাৰ্ডৰ নিয়ম কিয় সলনি কৰা হৈছে সেই মন্তব্য সেই বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। দুৰ্নীতি ৰোধ কৰিবলৈ আয়ুষ্মান কাৰ্ডত অনা হৈছে নতুন নিয়ম আৰু দুৰ্নীতি ৰোধ কৰিবলৈ আয়ুষ্মান কাৰ্ডক নতুন নিয়ম অনা হৈছে। আয়ুষ্মান কাৰ্ডৰ নিয়ম সলনি কৰালৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। চৰকাৰী আৰু ব্যক্তিগত হস্পিটেলত পূৰ্বৰ দৰে চলিব চিকিৎসা। চৰকাৰী আৰু ব্যক্তিগত হস্পিটেলত পূৰ্বৰ দৰে চলিব চিকিৎসা, কিন্তু সৰু সুৰা অসুখৰ চিকিৎসাৰ বাবে আয়ুষ্মান কাৰ্ডৰ সুবিধা নাথাকিব ব্যক্তিগত হস্পিটেলত। কিন্তু সৰু সুৰা অসুখৰ চিকিৎসাৰ বাবে আয়ুষ্মান কাৰ্ডৰ সুবিধা নাথাকিব ব্যক্তিগত হস্পিটেলত। জটিল ৰোগত চিকিৎসাৰ বাবে ব্যক্তিগত হস্পিটেলত থাকিব আয়ুষ্মান কাৰ্ডৰ সুবিধা। যদি জটিল ৰোগত চিকিৎসা কৰাব বিচাৰে আপুনি, তেতিয়াহ'লে ব্যক্তিগত হস্পিটেলতো থাকিব আয়ুষ্মান কাৰ্ডৰ সুবিধা। চৰকাৰী চিকিৎসালয়সমূহ শক্তিশালী কৰাৰ বাবে অসম চৰকাৰৰ ডাঙৰ সিদ্ধান্ত আৰু চৰকাৰী চিকিৎসালয়সমূহ শক্তিশালী কৰাৰ বাবেই অসম চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। আয়ুষ্মান কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। কি নতুন নিয়ম আহিছে আয়ুষ্মান কাৰ্ডত? কিয় আয়ুষ্মান কাৰ্ডৰ নিয়ম সলনি কৰা হৈছে? দুৰ্নীতি ৰোধ কৰিবলৈ আয়ুষ্মান কাৰ্ডত অনা হৈছে নতুন নিয়ম। আয়ুষ্মান কাৰ্ডৰ নিয়ম সলনি কৰা লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়া মন্তব্য। চৰকাৰী আৰু ব্যক্তিগত হাস্পতালত পূৰ্বৰ দৰেই চলিব চিকিৎসা, কিন্তু সৰু সুৰা অসুখৰ চিকিৎসাৰ বাবে আয়ুষ্মান কাৰ্ডৰ সুবিধা নাথাকিব ব্যক্তিগত হস্পিটেলত। জটিল ৰোগৰ চিকিৎসাৰ বাবে ব্যক্তিগত হস্পিটেলত নাথাকিব আয়ুষ্মান কাৰ্ডৰ সুবিধা। জটিল ৰোগৰ চিকিৎসাৰ বাবে ব্যক্তিগত হস্পিটেলত থাকিব আয়ুষ্মান কাৰ্ডৰ সুবিধা। চৰকাৰী চিকিৎসালয়সমূহ শক্তিশালী কৰাৰ বাবে অসম চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। আয়ুষ্মান কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই মন্তব্য।